কেই নম্বৰজনক মাতো এতিয়া 10 নম্বৰজনক মাতক হয় নেকি 10 নম্বৰজন আহাচোন দিয়া ফাইলটো বহিবলৈ জেগা নাইচোন ইয়াত তোমাক ইয়াত বহিবলৈ মতা নাই নহয় ইণ্টাৰভিউ ল'বলৈ মাতিছোঁ হ'ব তুমি যদি এই কলমটো 500 টকাত বিক্ৰী কৰিব পাৰা তেতিয়াহ'লে তোমাৰ চাকৰি কনফাৰ্ম এই কলমখনো কোনোবাই 500 টকাত বিকিব পাৰেনে এটা কাম কৰোঁ এইটো মোৰ পৰা পইচা দি দিওঁ যা চাকৰিটো কনফাৰ্ম হৈ যাব মোৰ হ'ব ভালে হ'ব লওক 500 টকা ৱাও থেংক ইউ দিয়কচোন ফোন মোক লগটো খুলি দিয়ক মা মই চাকৰি পাই গ'লো ঠিক আছে থেংক ইউ বাইদেউ মই এতিয়া কাইলৈৰ পৰা চাকৰিটো জইন কৰিব পাৰিমনে পাৰিবা পাৰিবা বাইদেউ মই এতিয়া কাইলৈৰ পৰা আহিম কি কৰিব লাগিব মই কৈ দিয়কচোন অলপ তোমাৰ চাকৰিটো হ'ল তুমি ডেইলি 10টাকৈ কলম বিক্ৰী কৰিব লাগিব মা